29 নং মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ পকিবেৰ আৰু ড্ৰোনৰ মুকলি অনুষ্ঠান সম্পন্ন। পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰবীণ কলিতাই আগবঢ়োৱা বৰঙনিৰে নিৰ্মিত 29 নং মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ত তোৰণ আজি মুকলি কৰা হয়। চৌহদৰ পকী দেৱালৰ সন্মুখভাগৰ 82 ফুট দৈৰ্ঘ্যৰ পকিবেৰ সংলগ্ন তোৰণ আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলা শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া আৰু অৱসৰপ্ৰাপ্ত বুৰঞ্জী অধ্যাপক তথা দাতা প্ৰবীণ কলিতাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজহুৱা সভাৰো আয়োজন কৰে বিদ্যালয় কৰ্তৃপক্ষই। জাতীয় সংগীতেৰে সভাৰ আৰম্ভ কৰি আমন্ত্ৰিত অতিথিসকলৰ লগতে অৱসৰপ্ৰাপ্ত বুৰঞ্জী অধ্যাপক তথা দাতা প্ৰবীণ কলিতাক বিশেষভাৱে সন্মান জনোৱা হয়। সভাত উপপৌৰপতি বিদ্যুৎ ডেকা, বিশিষ্ট ব্যক্তি প্ৰবীণ কলিতা, ভৱেন কলিতাৰ লগতে অভিভাৱক, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। ৰঙিয়াৰ পৰা দিনেশ আগৰৱালৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমি আজি 29 নম্বৰ মুৰাৰা বালিকা প্ৰাথমিক বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ বিদ্যালয়ৰ সন্মুখৰ পকী বেৰ আৰু তোৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। এই তোৰণটো আৰু পকী বেৰখন আমাৰ মুৰাৰা স্থানীয় ব্যক্তি পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মাননীয় প্ৰবীণ কলিতাদেৱে 1,80,000 টকাৰে আমাক আগবঢ়াইছিল। তেখেতৰ সেই টকাৰে আমি বেৰখন নিৰ্মাণ কৰি উলিয়াই আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু এই মুকলি কাৰ্যত আমাৰ কামৰূপ জিলাৰ শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাননীয় শ্ৰীযুত অপূৰ্ব ঠাকুৰীয়াদেৱ উপস্থিত আছিল। আৰু আমাৰ স্থানীয়ভাৱে বহু কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থকাৰ উপৰি মাতৃগতৰ বিদ্যালয় পৰিচালনা সমিতিৰ অভিভাৱকসকল উপস্থিত আছে। আৰু অনুষ্ঠানটো অতি গুৰুত্বপূৰ্ণ গাম্ভীৰ্যপূৰ্ণ কৰি তোলা হৈছে। আমি এই চেগতে মাননীয় বেৰদাতা, তোৰণদাতা শ্ৰী প্ৰবীণ কলিতাদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আগলৈ তেখেতৰ পৰা আৰু পোৱাৰ আশা ৰাখি তেখেতক পুনঃ আমি ধন্যবাদ।